দৰ্শক বজালিৰ পাঠশালাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনৰ পুৱাৰে পৰা আমি পৰিৱেশ দেখুৱাই আছোঁ। এই মুহূৰ্তৰ পৰিৱেশটো প্ৰথমে মই আমাৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিম। মই যিহেতু যিখন মূল প্ৰৱেশদ্বাৰ সেই মূল প্ৰৱেশদ্বাৰৰ বাহিৰভাগত উপস্থিত আছোঁ আৰু বাহিৰভাগত যি পৰিৱেশ সেই পৰিৱেশে আচলতে সূচাইছে কি ধৰণৰ আজিৰ দিনটোৰ যিটো পৰিৱেশ সেই পৰিৱেশটোক আচলতে বুজাবলৈ এই ছবিখিনিয়ে যথেষ্ট। এয়া হ'ল প্ৰৱেশ পথৰ দৃশ্য আৰু এই প্ৰৱেশ পথেৰে হাজাৰ হাজাৰ সাহিত্যানুৰাগীয়ে আজিৰ দিনটোত এই সাহিত্য সভাৰ অধিৱেশনস্থলীলৈ আহিছে আৰু ইতিমধ্যে এই সাহিত্য সভাৰ যিসমূহ কাৰ্যসূচী দিনটোৰ যিসমূহ কাৰ্যসূচী কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী ইতিমধ্যে সুকলমে অনুষ্ঠিত হৈ গৈছে। যিসমূহ জনগোষ্ঠীয় সাহিত্য সন্মিলনকে ধৰি কেইবাটাও ইয়াত অনুষ্ঠান আজিৰ দিনটোত ৰখা হৈছিল আৰু সেই অনুষ্ঠানসমূহ সুকলমে সম্পন্ন হোৱাৰ পিছত নিশাৰ ভাগত কেইবাটাও আকৰ্ষণীয় অনুষ্ঠান আছে। সেই অনুষ্ঠানসমূহ চোৱাৰ বাবে বা সাহিত্য সভাৰ যিসমূহ অনুষ্ঠান ইয়াত প্ৰথমবাৰৰ বাবে এইবাৰ যিহেতু বিজ্ঞান মেলা অনুষ্ঠিত হৈছে, আমি বিজ্ঞান মেলাৰ দৃশ্য ইতিমধ্যে দেখুৱাইছিলোঁ আমাৰ দৰ্শকসকলক। বিজ্ঞান মেলা প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাত সংযোজন হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে বিজ্ঞান মেলাতো যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা যিসকল শিক্ষাৰ্থীৰ সমানে সাহিত্যানুৰাগীসকল ওলাই আহিছে আৰু ওলাই আহি বিজ্ঞান মেলা হওক বা সাহিত্য সভাৰ যিসমূহ অনুষ্ঠান সেই অনুষ্ঠানসমূহ তেখেতসকলে উপভোগ কৰিছে, গ্ৰন্থ ক্ৰয় কৰিছে। গ্ৰন্থমেলাতো যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। এইধৰণে ইয়াৰ স্বেচ্ছাসেৱকসকলে মূল প্ৰৱেশদ্বাৰত যিসকল ইয়াত ৰাইজ উপস্থিত হৈছে তেখেতসকলক নমস্কাৰ জনাই আদৰণি জনাইছে। অকণমান কথা পাতিম। তোমালোক পাঠশালাৰে হয়, এইধৰণে তোমালোকে নমস্কাৰ বা সম্ভাষণ জনাই আদৰণি জনাইছা, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। অধিৱেশন চোৱা হৈছে নে নাই? চাইছোঁ। চোৱা হৈছে, তাৰ মাজত দায়িত্ব পালন কৰা হৈছে। নিশ্চয়কৈ আমি পুনৰ ভিতৰ ভাগলৈ সোমাই যোৱাৰ চেষ্টা কৰিম। আমি যিটো মূল প্ৰৱেশ পথ সেই মূল প্ৰৱেশ পথটোৰে এইধৰণে ভিতৰ ভাগলৈ সোমাই আহিছোঁ আৰু ভিতৰ ভাগত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোক এক প্ৰকাৰ আজিৰ দিনটোত জনসমুদ্ৰত পৰিণত হৈছে। বজালিৰ পাঠশালাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সপ্তমতম যি দ্বিবাৰ্ষিক অধিৱেশন সেই দ্বিবাৰ্ষিক অধিৱেশনৰ দ্বিতীয়টো দিন। আজি পুৱাৰ ভাগত যি পতাকা সেই পতাকা উত্তোলনস্থলীৰ দৃশ্য মই কিছু মোৰ সতীৰ্থ পৰাগক দেখুৱাবলৈ অনুৰোধ জনাম। এটা নান্দনিক দৃশ্য আৰু এই পতাকাস্থলীত আজি পুৱাৰ ভাগত পতাকা উত্তোলন কৰাৰ পিছত আন যিসমূহ কাৰ্যসূচী আছিল সেই কাৰ্যসূচীসমূহ স্মৃতি তৰ্পণ হওক বা যিসমূহ আন অনুষ্ঠান আছিল সেই অনুষ্ঠানসমূহ সুকলমে সম্পন্ন হৈছে। আমি কথা কিছু পাতিম আৰু পুনৰবাৰ ভিতৰ ভাগলৈ সোমাই যোৱাৰ আমি প্ৰয়াস কৰিম, কাৰণ অসম সাহিত্য সভাৰ এই যি অধিৱেশন এই অধিৱেশনক লৈ সমগ্ৰ বজালীবাসীয়ে যথেষ্ট অপেক্ষাৰে বাট চাই আছিল। কাৰণ দ্বিতীয়বাৰৰ বাবে বজালীৰ এই যি পাঠশালাত অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ আৰু অধিৱেশন আৰু এই অধিৱেশনক লৈ সকলোৱে যথেষ্ট জল্পনা কল্পনা কৰিছে। কাৰণ বিভিন্ন সময়ত সাহিত্য সভাৰ যিসমূহ বিতৰ্ক সেই বিতৰ্কসমূহৰ অৱসান ঘটাই এই অধিৱেশনে এটা নতুন মাত্ৰা দিব বুলি সকলোৱে আশা কৰিছে। আমি কথা পাতিম যিসমূহ ৰাইজ গ্ৰন্থমেলাৰ পৰা বাহিৰভাগলৈ ওলাই আহিছে, আমি তেখেতসকলৰ সৈতে কথা পতাৰ কিছু চেষ্টা কৰিম, কিছু কথা পাতিম। কেনেকুৱা গ্ৰন্থমেলাত কিমান সময় কটালে আজি? হয়, মই 1.5 ঘণ্টামান কটালোঁ। 1.5 ঘণ্টামান। সাহিত্য সভাৰ যিসমূহ অনুষ্ঠান সেই অনুষ্ঠানসমূহৰ ভিতৰত আপোনাৰ দৃষ্টিত আকৰ্ষণীয় কোনটো অনুষ্ঠান হ'ল? অনুষ্ঠান বুলি ক'লে গ্ৰন্থমেলাত বহুতেই ভাল লাগিছে। গ্ৰন্থমেলাত বহুত জনাসমাগম হৈছে, তাৰ কাৰণে আমি বহুত ভাল লাগিল। ক'ৰ পৰা আহিছে? মই হাউলিৰ পৰা আহিছোঁ। হাউলিৰ পৰা আহিছে। নিশ্চয়কৈ আমি ভিতৰ ভাগলৈ পুনৰ সোমাই যাম আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে বহুখিনি ৰাইজে দিনৰ ভাগতে এই গ্ৰন্থমেলাত আহি উপস্থিত হৈছিল আৰু উপস্থিত হোৱাৰ পিছত এই মুহূৰ্তত তেখেতসকলে যিটো প্ৰস্থান পথ সেই প্ৰস্থান পথেৰে তেখেতসকল ৰাওনা হৈছে আৰু প্ৰৱেশ পথেৰেও কিন্তু হাজাৰ হাজাৰ যি গ্ৰন্থানুৰাগী হওক বা সাহিত্যপ্ৰেমী হওক সেই সাহিত্যপ্ৰেমীয়ে ভিৰ কৰিছে। দৰ্শকসকল বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি কথা পাতিম যদি সম্ভৱ হয়। বাইদেউ কিছু কথা পাতিম। ক'ৰ পৰা আহিছিল? জালুকবাৰীৰ পৰা। জালুকবাৰীৰ পৰা আহিছিল। কওকচোন কেনেকুৱা এইবাৰ সাহিত্য সভাৰ যি অধিৱেশন পাঠশালা অধিৱেশন কেনেকুৱা পাইছে? বহুত ভাল হৈছে, মানুহৰ বহুত সমাগম হৈছে ইয়াতে। ভালে। এই অধিৱেশনখনৰ কোনটো অনুষ্ঠানে আপোনাক বেছিকৈ আকৰ্ষিত কৰিছে? বিজ্ঞান মেলা অনুষ্ঠানটো বহুত ভাল লাগিল। বিজ্ঞান মেলাত কি চালে? ইয়াতে অইল লিমিটেডৰ এইবিলাক চাইছোঁ, তাৰপিছত আৰু বহুতখিনি আৰু আপোনাৰ সন্তানক লগত লৈ আহিছোঁ। ইয়াতে মোৰ সন্তানে নিশ্চয়কৈ আমোদ পাইছে। পাইছে। প্ৰথমবাৰৰ বাবে সাহিত্য সভাত বিজ্ঞান মেলা সংযোজন কৰা হৈছে। গোটেই বিষয়টো নিঃসন্দেহে প্ৰশংসনীয়। বহুতখিনি আছে। ধন্যবাদ জনাইছোঁ আৰু পুনৰ আমি কিছু কথা পতাৰ চেষ্টা কৰিম বা ইয়াৰ সামগ্ৰিক দৃশ্যাৱলী আমাৰ দৰ্শকসকলক দেখুওৱাৰ প্ৰয়াস কৰিম। গ্ৰন্থমেলাৰ দৃশ্য আমি দেখুৱাম, কিন্তু এই মুহূৰ্তত ইয়াত যিটো প্ৰৱেশ পথ সেই প্ৰৱেশ পথেৰে সোমাই যিটো নামঘৰ সেই নামঘৰত যিহেতু বিভিন্ন নাম কীৰ্তন ইয়াত কৰি থকা হৈছে আৰু এই যি প্ৰৱেশ পথ সেই প্ৰৱেশ পথত সাহিত্যৰ সৈতে জড়িত হৈ থকা অসমীয়া সাহিত্যক চহকী কৰা যিসকল ব্যক্তি আছিল সেই ব্যক্তিসকলৰ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰা হৈছে, আৱক্ষ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। আৰু ইয়াত কাইলৈ যিহেতু যি শোভাযাত্ৰা সেই শোভাযাত্ৰা উলিওৱা হ'ব আৰু কাইলৈ শোভাযাত্ৰাক লৈ যথেষ্ট জল্পনা কল্পনা, কাৰণ নতুন সভাপতিগৰাকীক কাইলৈ শোভাযাত্ৰা কৰি আদৰি অনা হ'ব। গতিকে শোভাযাত্ৰাৰ বাবেও যথেষ্ট জল্পনা কল্পনা আছে আৰু এই মুহূৰ্তত যিটো প্ৰস্থান পথ সেই প্ৰস্থান পথৰ দৃশ্যখিনি আমি দেখুৱাইছোঁ। আমি কথা পাতিম বাইদেউ, অকণমান কথা পাতিম। যাব ওলালে আজিৰ
আজিৰ দিনটোত কেনেকুৱা সাহিত্য সভাৰ অধিৱেশন কেনেকুৱা পাইছে এইবাৰ বহুত ভাল লাগিছে গোটেই সাহিত্য সভাৰ অনুষ্ঠানটোৱে আপোনাক আকৰ্ষণীয় অনুষ্ঠান কোনটো বুলি ভাবে আপোনাৰ দৃষ্টিত গোটেইকেইটাই বুলি ক'ব পাৰি কোনটো অনুষ্ঠানে বেছি আপোনাক গ্ৰন্থমেলাটো বহুত বেছিকৈ ভাল লাগিছে গ্ৰন্থমেলা বুলি কিতাপ কিনা হ'লনে নাই কিতাপ কিনিছোঁ কিতাপ কিনিলে কি কিনিলে মানে বহুতখিনি কিতাপে কিনিলোঁ মই মানে ধন্যবাদ জনাইছোঁ এগৰাকী কণমানি আছে বিজ্ঞান মেলা চালানে নাই চাইছো বিজ্ঞান মেলাত কি দেখিলা বিজ্ঞান মেলাত বহুত বস্তু দেখা পাইছো ভাল লাগিছে গোটেই সাহিত্য সভাৰ যিসমূহ অনুষ্ঠান তাৰ ভিতৰত তোমাৰ কোনটো বস্তু ভাল লাগিছে মোৰ প্ৰদৰ্শনী ভাল লাগিছে বেছিকৈ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ কণমানিসকলে এই ধৰণে ওলাই আহিছে ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে সকলো ওলাই আহি পাঠশালাত অনুষ্ঠিত হোৱা এই সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনলৈ এই ধৰণে আহিছে বাইদেউ অকণমান কথা পাতিম ক'ৰ পৰা আহিছে আমি গোবিন্দপুৰৰ পৰা যাব ওলালে পৰিয়ালৰ সৈতে আহিছোঁ কি চালে সাহিত্য সভাত এই গ্ৰন্থমেলা তাৰপিছত বিজ্ঞান মেলা সেইবিলাক চব চালোঁ গোটেই অনুষ্ঠানবোৰৰ ভিতৰত আপোনাক কোনটো অনুষ্ঠানে বেছি আকৰ্ষিত কৰিলে প্ৰদৰ্শনীটো বেছি আপোনাৰ প্ৰদৰ্শনী ভাল লাগিছে বিজ্ঞানৰ বস্তুবিলাক আছে না বিজ্ঞান মেলাও ভাল লাগিছে নিশ্চয়কৈ এই ধৰণে যিসকল লোক আহিছিল যে সাহিত্য সভাৰ যি অধিৱেশন সেই অধিৱেশনলৈ তেখেতসকলৰ এই যি গ্ৰন্থ ক্ৰয়ৰ সমানে বিজ্ঞান মেলা হওক বা যি প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে সেই প্ৰদৰ্শনীয়ে বাৰুকৈ আকৰ্ষিত কৰিছে মই পুনৰ যি ইয়াত পতাকা উত্তোলনস্থলী আছিল পুৱাৰ ভাগত যি পতাকা উত্তোলন কৰা হৈছিল তাৰ নান্দনিক দৃশ্য আমাৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ এই ধৰণে ইয়াত যি পতাকা উত্তোলন কৰা হৈছিল দিনৰ ভাগত দুটাকৈ চক্ৰত ইয়াত পতাকা উত্তোলন কৰা হৈছিল আৰু সেই পতাকা উত্তোলনস্থলীৰ যি দৃশ্য সেই দৃশ্য আমাৰ দৰ্শকসকলক পোনপটীয়াকৈ আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ আমি আৰু কিছু কথা পাতিম বাইদেউ অকণমান কথা পাতিম ক'ৰ পৰা আহিছিল ইয়াতে ঘৰ পাঠশালাৰে হয় পাঠশালাত দ্বিতীয়বাৰৰ বাবে সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছে যথেষ্ট ভিৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ৰাইজ ওলাই আহিছে কি ক'ব পাঠশালাবাসী হিচাপে বহুত ভাল লাগিছে আমি ইয়াতে আদৰিব পাইছোঁ সকলোকে আৰু ভিৰ বাঢ়ি গৈ আছে কালিতকৈ আজি বেছি আৰু অনুষ্ঠানেৰে পাঠশালাবাসীয়ে চমক দিয়াৰ চেষ্টা কৰিছে গোটেই অনুষ্ঠানটোৰ ভিতৰত আপোনাক কোনটো অনুষ্ঠানে বেছি আকৰ্ষিত কৰিছে মোকতো পাঠশালাবাসী হিচাপে সকলো অনুষ্ঠানেই আকৰ্ষিত গোটেইকেইটা অনুষ্ঠানৰ ভিতৰত কোনটো অনুষ্ঠান বেছি আকৰ্ষণীয় হৈছে বুলি ভাবে হয় মোৰ মতেতো জাপিটো আমাৰ এতিয়া ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত স্থান পাইছে বুলি আজি পাইছোঁ খবৰ তো সেইটো বহুত ভাল লগা খবৰ আৰু জনজাতীয় গাঁও এখন প্ৰতিষ্ঠা কৰা হৈছে বিজ্ঞান মেলাও প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে বাণিজ্য মেলা নাই তো বিজ্ঞান মেলাত বহুত নতুন নতুন বস্তু শিকিবলৈ পাইছোঁ আমিও শিকিবলৈ পাইছোঁ গ্ৰন্থমেলাখন বহুত ডাঙৰকৈ হৈছে বহুত ধুনীয়া মেলা বুলি গ্ৰন্থমেলাত যেহেতু সোমাইছে নিশ্চয় হয় কিতাপ ক্ৰয় কৰা হৈছে নে নাই হৈছে কিতাপ ক্ৰয় কৰিছে মই আচলতে গুৱাহাটীত হৈ যোৱা গ্ৰন্থমেলাত বহুত কিতাপ ক্ৰয় কৰিছোঁ ইয়াতে নিজে লাগিয়ে আছোঁ মানে কমিটিটো লাগি আছোঁ তো গতিকে আৰু আমি আহি আছোঁ আজি ক্ৰয় কৰা আছে যিহেতু আজি দ্বিতীয়টো দিন সময় বাকী আছে নিশ্চয়কৈ আমি কথা পাতিম ক'ৰ পৰা আহিছিল বাইদেউ আমি বামুণগুচি পাঠশালাৰ ওচৰৰে পাঠশালাত এইবাৰ দ্বিতীয়বাৰৰ বাবে সাহিত্য সভাৰ এই অধিৱেশন অনুষ্ঠিত হৈছে কেনেকুৱা অনুভৱ খুব ভাল অনুভৱ আৰু চাৰিওফালে খুব ভাল হৈছে আৰু বিজ্ঞান প্ৰদৰ্শনীৰ পৰা কি কয় অনুষ্ঠানখিনি আকৰ্ষণীয় হৈছে যিহেতু আপোনালোকে অধিৱেশনস্থলী ঘূৰিছে কোনটো অনুষ্ঠানে আপোনালোকক বেছি আকৰ্ষিত কৰিছে জাপিটো সকলোতকৈ মুখ্য আকৰ্ষণ আমাৰ 87 ফিট আছিল ন আৰু বাকী আৰু বিজ্ঞান প্ৰদৰ্শনীও ভালেই গোটেইখিনি নিশ্চয়কৈ আমি পুনৰ কিছু ভিতৰ ভাগলৈ প্ৰৱেশ কৰিম আৰু ভিতৰ ভাগলৈ প্ৰৱেশ কৰি দৃশ্যসমূহ আমাৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ প্ৰয়াস কৰিম যিহেতু সাহিত্য সভাৰ যি এই দ্বিবাৰ্ষিক সপ্ততিতম যি অধিৱেশন সেই অধিৱেশন এইবাৰ বজালীৰ পাঠশালাৰ যি ভট্টদেৱ ক্ষেত্ৰ সেই ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈছে আৰু ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই সাহিত্য সভাক লৈ যথেষ্ট জল্পনা কল্পনা আছিল সমগ্ৰ অসমবাসীৰ কাৰণ অসমবাসীয়ে আশা কৰে সাহিত্য সভাৰ দৰে যিটো জাতীয় অনুষ্ঠান এই অনুষ্ঠানটো যি স্বগৰিমাৰে আচলতে মহিমামণ্ডিত হৈ আগুৱাই যাওক অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰক সকলোৱে বিচাৰে কাৰণ বিভিন্ন সময়ত সাহিত্য সভাৰ যি বিতৰ্কৰ সৃষ্টি হয় নিৰ্বাচন কেন্দ্ৰিক বিতৰ্ক হওক বা সাংগঠন কেন্দ্ৰিক যিসমূহ বিতৰ্ক বা সাহিত্য কেন্দ্ৰিক যিসমূহ বিতৰ্ক সেই বিতৰ্কসমূহৰ অৱসান ঘটাই এটা নতুনত্বৰে এই অধিৱেশনৰ পৰা সাহিত্য সভা আগবাঢ়ি যাওক তাকেই সকলোৱে আশা কৰিছে এইবাৰ সাহিত্য সভাৰ এই অধিৱেশনত দেখিবলৈ পোৱা গৈছে সুবিশাল যি ভট্টদেৱ ক্ষেত্ৰ সেই সুবিশাল ভট্টদেৱ ক্ষেত্ৰৰ কেইবা হাজাৰ ভূমিত বিভিন্ন ইয়াত অনুষ্ঠান আয়োজন কৰা হৈছে বিজ্ঞান মেলাকে ধৰি ইয়াত যি প্ৰদৰ্শনী সেই প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে গতিকে এই সাহিত্য সভাৰ অধিৱেশনক লৈ সমগ্ৰ অসমবাসীয়ে যথেষ্ট দৃষ্টি নিবদ্ধ কৰি ৰাখিছে আৰু আজি দ্বিতীয়টো দিনৰ যিসমূহ কাৰ্যসূচী এই কাৰ্যসূচীসমূহ ইতিমধ্যে আগবাঢ়ি গৈছে আমি আৰু কিছু কথা পতাৰ প্ৰয়াস কৰিম বাইদেউ আইনতি নিৰ্ভৰ প্ৰথমে স্বাগতম জনাইছোঁ আজি সাহিত্য সভাৰ এই অধিৱেশনৰ দ্বিতীয়টো দিন ক'ৰ পৰা আহিছে আপুনি
মই ইয়াৰ ওচৰৰ পৰা আহিছোঁ নিত্যানন্দ কেনেকুৱা এইবাৰ পাঠশালা দ্বিতীয়বাৰৰ বাবে সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছে সেইবাৰতো আমি সৰু আছিলোঁ নাজানো না এইবাৰ বহুত ভাল লাগিছে গোটেই অনুষ্ঠানটো ঘূৰা হ'লনে বাৰু গোটেই নহ'ল আজি আধাহে হ'ল আজি আধা হ'ল যিখিনি ঘূৰিলে তাৰ ভিতৰত কোনটোৱে আপোনাক বেছি আকৰ্ষিত বিজ্ঞান মেলাটোৱে বেছি বিজ্ঞান মেলাত কি চালে বাৰু মই মোটামুটি গোটেইখিনিয়ে চাইছোঁ চাইছোঁ নিশ্চয়কৈ বিজ্ঞান মেলা ঠিক আছে ভাস্কৰ এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত